ভদ্ৰ হৈ দেখাও আসল কিমান বদমাছ আমিহে জানো আকৌ এইটো যদি আকৌ পিছত নিউজত বিতৰ্ক উলিয়ালে লগাই দিব আপোনাক ওলাই দে এই বায়েকে ভায়েকক কোৱা কথা একো বিতৰ্ক নহয় মোৰ বা কিন্তু মোৰ কাৰণে গুৰু দেই বাৰ মানে আশীৰ্বাদ বহুত বেছি আছে মানে আপোনাৰ ভাল মানে কাম আৰু যে মই এটা কেৰেক্টাৰ কৰিছোঁ তেনেকৈ মই ফাৰ্ষ্ট টাইম এখন মেগা চিৰিয়েলত কাম কৰিছিলোঁ বাৰ লগত চ' বাৰ লগত এটা মোৰ ভাল সম্পৰ্কই আছে বহুত দিনৰ পিছত আৰু বিন্দাছখনত মই কৰিছিলোঁ আৰু নহয় নহয় ফাৰ্ষ্ট বিন্দাছখনত কৰিছিলোঁ মানে মেগা চিৰিয়েল মোৰ জীৱনৰ প্ৰথমখন হৈছে এয়া বিন্দাছ তাৰ আগত মই FIR কৰি আছিলোঁ আৰু বাৰ ওচৰলৈ অহাৰ পিছত বাক লগ পোৱা কাহিনীটো মই আগতে ভিডিঅ' বা ইয়াৰ যোগেৰে কৈছোঁৱেই মিডিয়াতো মই বহুতবাৰ কৈছোঁ এইটো কাহিনী আৰু আপোনালোকে যিহেতু এতিয়া মোৰ বহুত বেছি ফলোৱাৰ্ছবোৰ আহি আছে নতুন নতুন ত' আপোনালোকে জানেই আৰু বাৰ বিষয়ে মোৰ একো ক'বলৈ শব্দই নাই আৰু চবেই জানেই কি ক'ম আৰু এটা মহাৰাণী চাই থাকিব তাৰ ব্লগবোৰ বৈকুণ্ঠৰ ব্লগবোৰ চাই থাকিব নতুনকৈ বোলে কি আৰম্ভ কৰিছে ন মানে মই ফেচবুকত ভিডিঅ' কিছুমান পজিটিভ ভিডিঅ' কিছুমান বনাই পাওঁ মাজে মাজে সেইবোৰ ভিডিঅ' দি থওঁ এনেকুৱা মানে পূৰা এডিট চেডিট নকৰোঁ আৰু তোৰ এই গুৰুজনাৰ ওপৰত যে তই কিছুমান হেৰি দিয় আপুনি চাইনে সেইটোৰ ওপৰত তোৰ মানে ৰোলটো দেখি ভাল লাগিছে থেংক ইউ চ' আপোনালোকৰ বৰ্তমান নাটক কেনেকুৱা ৰাইজৰ খুব সঁহাৰি দেখিছোঁ ৰাইজৰ ভাল তিনিখন নাটকৰ বুলি ৰাইজৰ সঁহাৰি এইটো চব নাটকেই ভাল লাগে কিছুমান নাটক কৰি অকণমান এটা বেলেগ সোৱাদ পোৱা যায় যে আজি যিমানেই আমি হিট গান নবনাওঁ কিয় সেই পুৰণা গানবোৰ মজাটো সদায় বেলেগ বহুত বেলেগ আৰু নাটকখন চাই উঠিও দৰ্শকে যেতিয়া শেষত থিয় হৈ হাত চাপৰিব যায় সেইটো তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নহয় জানো আমি সেইটোৱে চেষ্টা কৰিছোঁ মানে যাতে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ সৃষ্টিসমূহ অলপ হ'লেও মানুহৰ ওচৰলৈ লৈ আহিব পাৰোঁ আৰু তেখেতক বাদ দি আমি চিন্তাই কৰিব নোৱাৰোঁ আমাৰ অসমীয়া জাতি সংস্কৃতি আৰু আপোনাৰ বিশেষকৈ থিয়েটাৰখন যিহেতু আপুনিয়ে বৰ্তমান গোটেই চাই নাটকবিলাক আপুনিয়ে চায় আৰু আপোনাৰ এই কনচেপ্টবোৰ আপুনি নিজেই ভাবি পেলাই প্ৰথম যে এনেকুৱা এখন নাটক কৰিম বা এইবছৰ মই আমুকৰ মানে বিশিষ্ট ব্যক্তিসকলৰ যি জীৱন গাথা বা লিখি থৈ যোৱাত তাক লৈ আপোনাৰ নাটক কৰি থাকে প্ৰতি বছৰে এখন কৰি আছোঁ বছৰ মূলা গাভৰু কৰিলোঁ ধৰক জয়মতী কৰিলোঁ প্ৰতি বছৰে এনেকুৱা এখন নাটক থাকিবই য'ত অকণমান আমাৰ এটা আত্মিক প্ৰশান্তি য'ত আমি পাওঁ য'ত আৰু দৰ্শকলৈ আমি সেই ঠেলিবলৈ চেষ্টা কৰোঁ আৰু এটা কথা সঁচা জানো আমি যদি শান্তি পাওঁ দৰ্শকেও শান্তি পাইছে আৰু এটা মোৰ মানে কথা মনলৈ আহে মই যেতিয়া আপোনাক প্ৰথম লগ কৰিবলৈ গৈছিলোঁ আজি 9 বছৰ 8 বছৰমান হ'ল নেকি 8 বছৰমান হৈ গ'ল নেকি তেতিয়া যেনেকুৱা প্ৰস্তুতি পৰাশৰক দেখিছিলোঁ এতিয়াও সেই একেই প্ৰস্তুতি পৰাশৰ সেইটো বহুত ডাঙৰ কথা মই কেতিয়াবা আপোনাক হোৱাটছআপত মেছেজ কৰোঁ বাক মই কেতিয়াবা মেছেজ কৰোঁ ফটো ডাউনলোড কৰি মই বোলো ক'ৰ সৰু ছোৱালী এজনী আৰু এটা মই আপোনাক বিশেষকৈ মোৰ আৰু এটা বস্তু ভাল লাগে বাৰ যে এখন নাটক চাই যোৱাৰ পাছত আপুনি এইজনী প্ৰস্তুতি পৰাশৰ আৰু সেইগৰাকী প্ৰস্তুতি পৰাশৰ মাজত মানে সম্পূৰ্ণ বেলেগ সেইকাৰণেই চাগে আপোনাৰ নাটকত মানুহৰ ইমান হিলডোল ভাঙি ছিঙি আহে চৰিত্ৰসমূহ হ'বলৈ চেষ্টা কৰোঁ মই হৈ নাথাকি চৰিত্ৰসমূহ হ'বলৈ চেষ্টা কৰোঁ আৰু কেতিয়াবা দেখোঁ একদম গুণ্ডা একদম মানে দেখিলে ভয় লাগি যোৱা হৈ যায় আৰু বাৰ ভাগৰ মই এবাৰ গাড়ী চলাইছিলোঁ বাই গাড়ী পাইছিলোঁ নেকি আৰু এবাৰ বাৰ ভণ্টিক মই গাড়ীত উঠাই লৈছিলোঁ বা ভণ্টি আধাতে নামি ল'লে কৈছে ইমান স্পীড চলোৱা মানুহৰ লগত গাড়ীত উঠিব নোৱাৰোঁ অৱশ্যে মই এতিয়া গাড়ী চলোৱা স্পীডটো কমাই দিলোঁ কাৰণ মই সংসাৰ পাতিলোঁ আৰু মোৰ অৰ্ধাংগিনীও লগত আহিছে মানুহ নাই আৰু অৰ্ধাংগিনী যিগৰাকী স্পীডত গাড়ী চলালে দিব ঠিকছে জেলৰ সোমাই থৈ দিব